আপুনি কেতিয়াবা স্কুল লাইফত এই কথা শুনিছেনে? স্কুলত যোৱা ভাল নম্বৰ লৈ পাছ কৰা যাতে তুমি এক সুৰক্ষিত আৰু ভাল বেতনৰ চাকৰি পাব পাৰা। মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ যে আপোনালোকৰ 95% লোকে এই আশালৈ ডাঙৰ হৈছে যে ভালকে পঢ়া শুনা কৰি চাকৰি কৰিম আৰু লাইফ সেটেল। মোৰ চিন্তাধাৰা প্ৰায় একে আছিল। আৰ্থিক সফলতাৰ বাবে এই পথ কিছুমান লোকৰ কাৰণে অতিকৈ উপযুক্ত হ'ব পাৰে, কিন্তু নিশ্চিতভাৱে সকলোৰে কাৰণে নহয়। One of the best financial advisor, Robert T. Kiyosaki, তেখেতৰ বেষ্ট সেলিং বুক ৰিচ ডেড পুৰ ডেড বুকত ব্যাখ্যা কৰিছে যে ধনী হোৱাৰ বাবে 4টা পৃথক পথ আছে, কিন্তু তাৰে কিছুমান অধিক কাৰ্যকৰী আনটোৰ তুলনাত। আপুনি কোনটো ভাগত পৰিব আৰু আপোনাৰ ভৱিষ্যত কি হ'ব আপুনি জনাটো খুবেই জৰুৰী। আপুনি চাবলৈ আৰম্ভ কৰা এই ভিডিঅ'ত আমি প্ৰত্যেকটো ভাগৰে উদাহৰণৰ সৈতে সুবিধা অসুবিধা ভাল বেয়া মাজত থকা পাৰ্থক্য বিতংভাৱে উপস্থাপন কৰিছো, যি আপোনাক বিশেষভাৱে উপকৃত কৰিব। গতিকে অলপ শান্তি মনেৰে ভিডিঅ'টো চাব আৰু বুজাত কিবা অসুবিধা হ'লে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ৰবাৰ্ট কিয়সাকিয়ে বিভিন্ন উৎসৰ পৰা অহা ইনকাম তথা সম্পত্তিক 4টা ভাগত ভাগ কৰিছে। আপোনাৰ উপাৰ্জন বেছিভাগ কৰ পৰা আহে তাৰ ওপৰত ভিত্তি কৰি আপুনি কোনটো ভাগত অন্তৰ্ভুক্ত জানিব পাৰিব। আৰু এই ভাগ 4টা হৈছে ই অৰ্থাৎ এমপ্লয়ী, এছ স্মল বিজনেছ অনাৰ অৰ সেল্ফ এমপ্লয়ী, বি বিগ বিজনেছ অনাৰ আৰু আই ইনভেষ্টৰ। এমপ্লয়ী অৰ্থাৎ কৰ্মচাৰী যিয়ে কাম কৰা বিনিময়ত চেলাৰী পায়। এই কেটেগৰীৰ লোকসকল সুৰক্ষাৰ বাবে চেষ্টা কৰে। তেওঁলোক চাকৰি নামৰ জখলা বগাই আৰ্থিক সফলতা অৰ্জন কৰে আৰু আপুনি তেওঁলোকক এনেকুৱা কৈ থকা দেখিব পাৰে যে মই ভাল সহকৰ্মী আৰু ডাঙৰ লাভালাভ সৈতে এটা সুৰক্ষিত চাকৰি বিচাৰি আছো। এজন ডক্টৰ যদি কোনোবা মেডিকেলত কাম কৰা বিনিময়ত চেলাৰী পায়, তাৰ মানে তেখেত এজন এমপ্লয়ী। আপুনি যদি সৰু সুৰা দোকানদাৰ হৈ খেতি বাতি কৰে, সিংগাৰ হৈ, ডান্সাৰ হৈ, ডক্টৰ হৈ কিন্তু নিজে ক্লিনিক খুলি ইনকাম কৰে, তেতিয়াহ'লে আপুনি এছ কেটেগৰীত পৰিব। এছ কেটেগৰীৰ ব্যক্তিসকলে নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰে। এখেতসকলে আৰ্থিক সফলতাৰ কাৰণে নিজকে কিছুমান স্পেচিয়েল ফিল্ডত অধিক দক্ষ কৰি তোলে। আপুনি হয়তো তেখেতসকলক এনেকৈ কোৱা শুনিব পাৰে, মই এনে এটা চাকৰি বিচাৰি আছো যাতে মই দায়িত্বত থাকি মোৰ দক্ষতা আৰু সময় ইউজ কৰি ভাল এটা উপাৰ্জন কৰিব পাৰি। বিগ বিজনেছ অনাৰসকলে ফাইনেন্সিয়েল ফ্ৰীডমৰ বাবে চেষ্টা কৰে। তেওঁলোক প্ৰফিটেবল বিজনেছ চিষ্টেম ক্ৰিয়েট কৰি আৰ্থিক সফলতা অৰ্জন কৰে আৰু আমি তেওঁলোকক এনেকুৱা কোৱা শুনিব পাৰোঁ যে মই মোৰ বিজনেছ চলাবলৈ মোতকৈ বুদ্ধিমান লোক বিচাৰি আছোঁ। ইনভেষ্টৰসকলেও ফাইনেন্সিয়েল ফ্ৰীডমৰ কাৰণে চেষ্টা কৰে। তেখেতসকল এনেকুৱা জেগাত ইনভেষ্টমেণ্ট কৰে যাতে ইয়াৰ পৰা সৰ্বাধিক ৰিটাৰ্ণ। আপুনি তেওঁলোকক এনেকুৱা কোৱা শুনিব পাৰে যে মই এনে ঠাই বিচাৰি আছোঁ য'ত মোৰ পইচা মোৰ বাবে সম্ভৱত আটাইতকৈ লাভজনক উপায়েৰে কাম কৰিব পাৰে। এতিয়া কথা পাতো লেফ্ট সাইড আৰু ৰাইট সাইডৰ মাজত থকা কিছুমান মেজৰ পাৰ্থক্যৰ ওপৰত। নম্বৰ 1 পাৰ্থক্য হৈছে OPT এণ্ড OPM। OPT অৰ্থাৎ আদাৰ পিপলছ টাইম মানে আন লোকৰ সময়, আৰু OPM হৈছে আদাৰ পিপলছ মানি অৰ্থাৎ আন লোকৰ পইচা। বিগ বিজনেছ অনাৰসকলে যেতিয়া এটা বিজনেছ প্লেনিং কৰে তেতিয়া ই আৰু এছ কেটেগৰীৰ পৰা OPT আৰু OPMৰ ব্যৱহাৰ কৰা দেখা যায়। ইনভেষ্টৰ এজনেও ইনভেষ্টমেণ্টৰ কাৰণে OPT ব্যৱহাৰ কৰে। ইয়াত ডাঙৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় যে ই আৰু এছ কেটেগৰীৰ লোকসকল কেতিয়াও OTP আৰু OPM ব্যৱহাৰ কৰিব নাপায়। সেয়েহে তেওঁলোক যিমান সফল হয় সিমান তেওঁলোক অধিক ধন উপাৰ্জন কৰে, কিন্তু এক সময়ত তেওঁলোকৰ কামৰ বোজা বৃদ্ধিও হয়। ছেকেণ্ডলি যদি ক'বলৈ যাওঁ, এ কেটেগৰীৰ লোকসকলে এক্টিভ ইনকামৰ ভিতৰত পৰে, কাৰণ তেখেতসকল এক সপ্তাহ যদি ঘৰত বহি থাকে তেন্তে ইনকাম নাপায়। আৰু যদি বি কেটেগৰীৰ লোকসকলৰ কথা কওঁ, তেখেতসকল পেছিভ ইনকামৰ ভিতৰত পৰে, কাৰণ তেখেতসকল সপ্তাহ মাহ ধৰি কাম নকৰিলৈ ইনকাম ৰখি নাযায়। ইয়াতে আপুনি এটা কথা জানিবলৈ পাই অতিকৈ আচৰিত হ'ব যে এ কেটেগৰীত 95% পিপলছ ৱৰ্ক কৰে আৰু বি কেটেগৰীত অনলি 5% পিপল ৱৰ্ক কৰে। কিন্তু ইয়াতকৈ আৰু আচৰিত কথাটো হ'ল যে 95% মানুহৰ হাতত অকল 5% মানি আছে আৰু 5% মানুহৰ হাতত 95% পইচা আছে। আৰু সেইটোৱেই মেইন ৰিজন যে ধনী মানুহ এজন ধনী হৈ গৈ আছে আৰু দুখীয়া মানুহ দুখীয়া হৈ গৈ আছে। এতিয়া আমি প্ৰত্যেকটা ভাগৰে প্ৰ'জ এণ্ড কনছ অৰ্থাৎ ভাল বেয়া সুবিধা অসুবিধাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। এই কেটেগৰীৰ প্ৰ'জ ফাইনেন্সিয়েল আনচাৰ্টেনিটি কম, পেইড ভেকেশ্যন, হেল্থ ইঞ্চুৰেঞ্চ আৰু অন্যান্য লাভালাভ আৰু সহকৰ্মী। কনছ সফলতাৰ অৰ্থ হৈছে অধিক কাম আৰু ফ্ৰী টাইম কম। আপোনাৰ কাম প্ৰায়ে আপোনাৰ দৰমহাতকৈ অধিক হয়। মালিকৰ মতে মালিকৰ আণ্ডাৰত কাম কৰিব লাগে। এছ কেটেগৰী প্ৰ'জ আপুনি আপোনাৰ বছ কাম অনুযায়ী ইনকাম। কনছ সফলতাৰ অৰ্থ হৈছে অধিক কাম আৰু কম ফ্ৰী টাইম আৰু ফাইনেন্সিয়েল আনচাৰ্টেনিটি। বিগ বিজনেছ অনাৰৰ প্ৰ'জ OPM আৰু OPT। আৰ্থিক স্বাধীনতা অতি সোনকালে প্ৰাপ্ত কৰিব পাৰি আৰু আপোনাৰ লাভৰ এক ডাঙৰ অংশ আপোনাৰ ওচৰলৈ যায়।
কনছ ফাইনেন্সিয়েল আনচাৰ্টেনিটি, আপুনি আপোনাৰ ধন হেৰুৱাব পাৰে। স্কুলত শিকোৱাতকৈ ইয়াৰ বাবে এক বেলেগ স্কুলৰ প্ৰয়োজন আৰু আপুনি মানুহক পৰিচালনা কৰিব লাগিব। ইনভেষ্টৰ প্ৰ'জ OPM আৰু OPT, আৰ্থিক স্বাধীনতা অতি সোনকালে প্ৰাপ্ত কৰিব পাৰি আৰু আপোনাৰ লাভৰ এক ডাঙৰ অংশ আপোনাৰ ওচৰত ৰৈ যায়। কনছ ফাইনেন্সিয়েল আনচাৰ্টেনিটি, আপুনি ধন হেৰাব পাৰে। গতিকে আমি দেখিলোঁ যে প্ৰত্যেক ভাগতে লাভ লোকচান সুবিধা অসুবিধা আছে, কিন্তু হ'লেও লেফ্ট ছাইডৰ তুলনাত ৰাইট ছাইডৰ ব্যক্তিসকলে দ্ৰুত গতিত ফাইনেন্সিয়েল ফ্ৰীডম এচিভ কৰিব পাৰে। গতিকে সাধাৰণতে আমাৰ মনত প্ৰশ্ন আহে যে আমি কেনেকৈ এ কেটেগৰীৰ পৰা বি কেটেগৰীত যাব পাৰিম। যৌনতা অথবা ড্ৰাগছৰ দৰে ধনৰো এক নিচাযুক্ত শক্তি আছে। আপুনি যদি ই অথবা এছ কেটেগৰীৰ পৰা ইনকাম কৰি আছে, তেতিয়াহ'লে আপোনাৰ সেই কেটেগৰীৰ প্ৰতি নিচা জড়িত হৈ আছে আৰু সেই নিচা কেনেকৈ দূৰ কৰি লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডত যাব পাৰি তাৰ কাৰণে খন্তেক অপেক্ষা কৰিব লাগিব। আমাৰ নেক্সট ভিডিঅ'ত আপোনাৰ মনত উদয় হোৱা সকলো প্ৰশ্নৰ উত্তৰৰ লগতে 5 লেভেল অফ ইনভেষ্টমেণ্টৰ ওপৰত জানিব পাৰিব আৰু আপুনি কোনটো লেভেলত আছে আৰু কিমান কষ্ট কৰিব লাগিব টপ লেভেলত পাবলৈ আপুনি জানিব পাৰিব। গতিকে টিল দেন বাই বাই, আকৌ লগ পাম আমাৰ নেক্সট ভিডিঅ'ত। আৰু ভিডিঅ'টো ভাল লাগিলে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আৰু অধিক উৎসাহিত কৰিব পাৰে। ধন্যবাদ।